ফিউচার ইনডেফিনিট টেন্স কি ফিউচার ইনডেফিনিট ইতিমধ্যে তোমালোকৰ হয়তো আলোচনা কৰা হৈছে যে প্ৰেজেন্ট ইনডেফিনিট টেন্স কি আছিল বা প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ আন এটা নাম হ'ল সিম্পল আমি প্ৰেজেন্ট ইনডেফিনিট টেন্সক কি বুলি কৈছিলো সিম্পল প্ৰেজেন্ট বুলি কৈছিলো পাষ্ট ইনডেফিনিট টেন্সক কি বুলি কৈছিলো সিম্পল পাষ্ট বুলি কৈছিলো হয়নে ঠিক তেনেকৈ ইয়াত তোমালোকক আজি মই এইটো চোৱা ফিউচাৰ ইনডেফিনিট টেন্স সম্পৰ্কে মই আজি আলোচনা কৰিবলৈ ওলাইছো ইয়াতে চাবা সাবজেক্ট শ্যাল উইল যিকোনো ফিউচাৰৰ ক্ষেত্ৰত মনত ৰাখিবা ফিউচাৰ টেন্সৰ বাক্য আমি লিখিব লাগিলে ফিউচাৰ টেন্সত যিকোনো ফিউচাৰ ইনডেফিনিট হওক বা ফিউচাৰ কন্টিনিউয়াস হওক ফিউচাৰ পারফেক্ট হওক ফিউচাৰ পারফেক্ট কন্টিনিউয়াস হওক আমাৰ এটা কথা মনত ৰাখিব লাগিব সাবজেক্টৰ পিছত কি লিখিব লাগে সদায় শ্যাল বা উইল যিকোনো এটা ব্যৱহাৰ কৰিব লাগিব তাৰ পিছত কি আমাৰ যেহেতু ইনডেফিনিট টেন্স সিম্পল হিচাপে আমাৰ ইয়াত বেছি জটিলতা একো নাই সাবজেক্ট শ্যাল উইল ফিউচাৰ হলে লিখিব লাগিব শ্যাল বা উইল লিখিবা তাৰ পিছত ভাৰ্বৰ প্ৰেজেন্ট ৰূপ v1 বুলি ক'লে মই কি কৈছিলো যে ভাৰ্বৰ প্ৰেজেন্ট টেন্সৰ ভাৰ্ব অৰ্থাৎ ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম তাৰ পিছত অবজেক্ট এইটো হল আমাৰ ফৰ্মেশন গঠন আমি ফিউচাৰ ইনডেফিনিট বা সিম্পল ফিউচাৰত যদি আমি কোনো সেন্টেন্স লিখিব লাগে তেনেহলে আমি এই সূত্ৰটো ফলো কৰিব লাগিব আমি এই সূত্ৰ মতে এই ফৰ্মেশন মতে আমি এই গঠন মতে আমি বাক্যটো লিখিব লাগিব এক্সাম্পল চোৱা উদাহৰণটো চালে তুমি ভালকে বুজি পাবা চাবা এইটো চাবা মই কেমেৰা অন কৰি দিছো বাৰু এইটো কি কৈছে সাবজেক্ট আই এই সূত্ৰ শ্যাল আহিছে আইৰ লগত কি হয় শ্যাল হয় কেতিয়া শ্যাল হয় কেতিয়া উইল হয় মই হেতুও তোমালোকৰ সৈতে আলোচনা কৰিম তো প্ৰথমতে তোমালোকে কেৱল জানি লোৱা বৰ্তমান যে আইৰ লগত শ্যাল হয় শ্যালটো সূত্ৰ শ্যালটো নামি আহিছে তাৰ পিছত এই v1 মই কি লিখিছো ইট লিখিছো আৰু অবজেক্ট ৰাইজ তো হৈ গল সাবজেক্ট শ্যাল v1 হয়নে অবজেক্ট এনেকৈ আমাৰ আই শ্যাল ইট ৰাইজ এটো ফিউচাৰ ইনডেফিনিট টেন্সৰ এটা বাক্য হয় মই ভাত খাম ইয়াৰ অৰ্থটো কি মই ভাত খাম নেক্সট চাবা আৰু এটা এক্সাম্পল দিছো মই এইপিনে চোৱা উই শ্যাল ইট ৰাইজ আমি ভাত খাম ইয়াৰ মই দুয়োটাৰে অৰ্থ লিখি দিছো অসমীয়া ভাঙনি কৰি দিছো চাবা প্ৰথম বাক্যটো আছিল মই ভাত খাম আই শ্যাল ইট ৰাইজ দ্বিতীয় বাক্যটো আছিল উই শ্যাল ইট ৰাইজ আমি ভাত খাম অৰ্থাৎ এই যে শেষত চোৱা খাম ম আছে হয়নে এইটো ম যদি এনেকুৱাকৈ ম থাকে সামৰণিত কোনো এটা অসমীয়া সেন্টেন্সৰ যদি শেষত ম থাকে সেই ক্ষেত্ৰত আমি কি ল'ব লাগিব এই যে ওপৰত কৈছিল নহয় কেতিয়াবা কি সাবজেক্টৰ পিছত শ্যাল ল'ম নাই উইল ল'ম কেতিয়াবা শ্যাল ল'ব লাগে কেতিয়াবা উইল ল'ব লাগে আমি অসমীয়া সেন্টেন্স যেতিয়া অনুবাদ কৰিম ট্ৰান্সলেট কৰিম সেই ক্ষেত্ৰত আমি কি কৰিব লাগিব আমি চাবা শ্যাল ল'ব লাগিব যদি ম থাকে শেষত যদি ম থাকে আমি কি ল'ব লাগিব শ্যাল ল'ব লাগিব নিশ্চয় বুজি পালা ইয়াতে চোৱা ইয়াৰ অৰ্থ হৈছে মই ভাত খাম ম আছিল শেষত ম আছে গতিকে শ্যাল লৈছো আকৌ চোৱা ইয়াতেও নেক্সটটো আমি ভাত খাম ম আছিল হয়নে শেষত ম আছিল ম উচ্চাৰণ হৈছে গতিকে আমি শ্যাল লৈছো এটো আমাৰ অসমীয়াৰ ক্ষেত্ৰত যেতিয়া অসমীয়া এটা বাক্য ম থকা শেষত সামৰণিত ম থাকিব তেতিয়া হলে আমি কি ল'ব লাগিব ফিউচাৰ টেন্সটো লিখিব লাগিবই হেতু আকৌ কি লাগিব কিহৰ হয় ল'ব লাগিব শ্যাল ল'ম না উইল ল'ম এটো এটা প্ৰশ্নৰ বিষয় হৈ পৰে আমাৰ কেতিয়াবা পাজল লাগি যায় গতিকে এনেকুৱা ক্ষেত্ৰত আমি সদায় শ্যাল ল'ম আৰু এটা কথা মনত ৰাখিবা মই ইয়াতে লিখি দিছো চোৱা ইয়াত চোৱা আই আৰু উইৰ লগত সদায় শ্যাল হয় আই আৰু উইৰ লগত সদায় শ্যাল ব্যৱহাৰ কৰিব লাগে হয়নে আমি অসমীয়াৰ ক্ষেত্ৰতো বুজাই দিছো আৰু ইংৰাজীৰ ক্ষেত্ৰতো মই তোমালোকক এই কথাটো মনত কৰি দিলো যে কেতিয়া শ্যাল ব্যৱহাৰ কৰিবা কেতিয়া উইল ব্যৱহাৰ কৰিবা এতিয়া চাবা
উইল আমি এক্সাম্পল ল'ম আমি উইল কেতিয়া ব্যৱহাৰ হয় আৰু উইল থকা কিছুমান বাক্যৰে আমি উদাহৰণ দিম এক্সাম্পল দিম চাবা ইয়াত লিখিছে ইউ উইল ইট ৰাইচ তুমি ভাত খাবা নেক্সট বাক্যটোত লিখিছে চাবা হি উইল ইট ৰাইচ তেওঁ ভাত খাব কি লিখিছে তেওঁ ভাত খাব ইয়াৰ অৰ্থ হ'ল চাবা খাবা খাব তুমি ভাত খাবা তেওঁ ভাত খাব আৰু ইয়াত দুয়োটা বাক্যতে কি হৈছে সাবজেক্টৰ পিছত উইল হৈছে হয়নে উইলৰ ব্যৱহাৰ হৈছে এনেকুৱা যদি উইলৰ ব্যৱহাৰ হয় মনত ৰাখিবা তেতিয়াহ'লে আমি কি কৰিব লাগিব হেতু ভাবিব লাগিব বুজি পাব লাগিব যে নিশ্চয় ব আছিল শেষত আৰু ব থকা বাক্যতহে আমি উইল ব্যৱহাৰ কৰিব লাগে অসমীয়া বাক্যৰ সামৰণিত শেষত যেতিয়া ব থাকে খাবা খাব হয়নে থাকিব থাকিবা এনেকুৱা যিকোনো সেন্টেন্সৰ যদি আমাৰ কি হয় ব থাকে তেতিয়াহ'লে আমি কিহৰ সহায় ল'ম উইলৰ সহায় ল'ম এইটো এটা সহজ অসমীয়াৰ ক্ষেত্ৰত মই মনত কৰি দিছোঁ যে এনেকুৱা সেন্টেন্সত আমি উইলৰ সহায় ল'ম নেক্সট আমি যদি কওঁ যে স্যাৰ আমি অসমীয়া নাজানাকৈ কেনে যদি আমি সেন্টেন্সটো লিখিব খোজো তেনেহ'লে আমি কি কৰিব লাগিব কিহৰ সহায় ল'ম আমি কেনেকৈ জানিম তো তোমালোকৰ সুবিধাৰ্থে মই কৈ দিছোঁ চাবা ইউ হি সি ইট এইবিলাকতো কি আছিল থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ আছিল ইউ সেকেন্ড পাৰ্সন সিঙ্গুলাৰ প্লুৰেল বোথ হয়নে আৰু কি আছিল ইয়াত চোৱা ইয়াত আছিল কি দে হয়নে থাৰ্ড পাৰ্সন প্লুৰেল এই কিবা নাম থাকিলেও হ'ল হা নাম যদু মধু সীতা যি নামে নাথাকে কিয় এইবিলাক যদি থাকে অৰ্থাৎ মই ওপৰত দিয়া দুটাৰ বাহিৰে আই কোন দুটা এই দুটাৰ বাহিৰে যি অবজেক্টে যি সাবজেক্টে নাথাকক কিয় যি প্ৰনাউনে নাথাকক কিয় হয়নে আমি কিহৰ সহায় ল'ম উইলৰ সহায় ল'ম মনত ৰাখিবা এই কথা গতিকে এনেকৈ আমি আৰু অসমীয়াৰ ক্ষেত্ৰত যদি ট্ৰান্সলেট কৰিব দিয়ে অনুবাদ কৰিব দিয়ে তেতিয়াহ'লে তুমি চাবা যদি ব আছে এনেকুৱা যদি বৰ ব্যৱহাৰ হৈছে শেষত তেতিয়াহ'লে বত আকাৰ থাকিব পাৰে ব থাকিব পাৰে যি থাকে থাকিব হা এইটো লৈ তোমালোকে টেনচন নলবা ব আখৰ থাকিলে হ'ল সেইটো উইল ব্যৱহাৰ কৰিবা এইটো হ'ল তোমাৰ শ্যাল আৰু উইলৰ ব্যৱহাৰৰ ক্ষেত্ৰত আমি মনত ৰাখিবলগীয়া কথা নিশ্চয় বুজি পালা নেক্সট চাবা এতিয়া আমি নিয়মত আহোঁ কোনবোৰ সেন্টেন্স আমি ফৰ্মেশন বুজি পালোঁ যে সাবজেক্ট শ্যাল আৰু উইল আহে উইল কেতিয়া হয় শ্যাল কেতিয়া হয় হেয়া বুজি পালোঁ আকৌ কি বুজি পালোঁ V1 মানে কি প্ৰেজেন্ট টেন্সৰ ভাত ব্যৱহাৰ কৰিব লাগে তাৰ পিছত অবজেক্ট লিখিব লাগে আৰু সেইমতে মই কেইবাটাও সেন্টেন্সৰ এক্সাম্পল দি দিছোঁ হয়নে এতিয়া আমি কেনেকৈ জানিম যে এই সেন্টেন্সবোৰ কিহত পৰে ফিউচাৰ ইনডেফিনিট টেন্সৰ বাক্য হয় আমি কেনেকৈ বুজি পাম কেনেকৈ ধৰিম আৰু এই ধৰাৰ নিমিত্তে মই কিছুমান তোমালোকক নিয়ম লিখি দিছোঁ চাবা বাক্যত যদি সেন্টেন্সত যদি নেক্সট টুমৰো ফলোইং আৰু এটা ৰৈ গৈছে শৰ্টলি বুজি পাইছানে কি থাকে নেক্সট টুমৰো ফলোইং আৰু কি থাকে শৰ্টলি এইবিলাক যদি থাকে তেন্তে আমি বুজি পাব লাগিব তেনেহ'লে আমি বুজি পাব লাগিব যে এই সেন্টেন্সটো কিহত ব্যৱহাৰ হয় ফিউচাৰ ইনডেফিনিট টেন্সত ব্যৱহাৰ হয় বা কৰিব লাগিব নিশ্চয় বুজি পালা তো চাবা এক্সাম্পল দিও এক্সাম্পল দিলে সহজে বুজি পোৱা যায় এইটো চোৱা মাই ফ্ৰেন্ড ব্ৰেকেট কি আছে কাম আছে হয়নে ব্ৰেকেট কি কাম হিয়াৰ টুমৰো মাই ফ্ৰেন্ড কাম হিয়াৰ টুমৰো ইয়াত টুমৰো আছে ন টুমৰো থাকাৰ লগে লগে আমি এইটো ভাত কাৰেকশ্যন কৰিব দিছে এইটো টেন্স কাৰেকশ্যন কৰিব দিছে তো আমি বুজি পাব লাগিব যেহেতু টুমৰো আছে সেন্টেন্সত নিয়মত কৈছে টুমৰো থাকিলে আমাৰ কি কৰিব লাগিব ফিউচাৰ ইনডেফিনিট টেন্সত লিখিব লাগিব সেইমতে আমি কি কৰিব লাগিব ফিউচাৰ ইনডেফিনিট টেন্সত লিখিম চাবা ইয়াতে মাই ফ্ৰেন্ড সাবজেক্ট লগে লগে নুমিয়া হিল তলত লিখি দিলোঁ তাৰ পিছত কি কৰিব লাগিব আমি চোৱা মাই ফ্ৰেন্ড কি হ'ব আই আৰু উইতো নাই গতিকে মাই ফ্ৰেন্ডৰ ক্ষেত্ৰত আমি উইল ল'ম হয়নে সেই দুটাৰ বাহিৰে যিমান আছে আমি কি ল'ম উইল ল'ম গতিকে মাই ফ্ৰেন্ড উইল এই কাম ব্ৰেকেটত দিয়া ভাৰ্ববোৰ সদায় V1 অৰ্থাৎ প্ৰেজেন্ট টেন্সৰ ভাৰ্বে থাকে গতিকে ফিউচাৰৰ ক্ষেত্ৰত ইমান টেনচন ল'ব লগা কথা নাই যে শ্যাল হ'ব না উইল হ'ব সেই কথাটো আমি কি কৰিব লাগিব বুজি পাব লাগিব হা সেই কথাটো বুজি পোৱাৰ লগে লগে আমি সেইমতে লিখিব লাগিব তো চাবা আমি উইল লিখিলোঁ এইটো আমি V1 ডাইৰেক্ট লিখি দিলোঁ আৰু কি আছে হিয়াৰ টুমৰো হয়নে তো নেক্সট চাবা
এইটো নিশ্চয় বুজি পালা টুমৰো থকা বাক্যটো আমি কেনেকৈ কৰিব মাই ফ্ৰেণ্ড উইল কাম হিয়াৰ টুমৰো হৈ গ'ল সেন্টেন্স ফিউচাৰ ইনডিফিনিট টেন্সত কাৰেকশ্যন হৈ গ'ল ৰাইট এইবাৰ 2 নম্বৰ ৰুলত আছে চাবা এক মিনিট তাৰপিছত কি আছে ইফ 2 নম্বৰ ৰুলত কৈছে ইফ when ইফ আৰু when থকা বাক্য কন্ডিশনাল ক্লজ শর্ত সাপেক্ষে খণ্ড বাক্য যদি তাত ব্যবহার করা হয় আৰু সেন্টেন্স যদি ইফ থাকে আৰু when থাকে আৰু তাত যদি কোনো শর্ত আরোপ করা হয় শর্ত সাপেক্ষে যদি কোনো খণ্ড বাক্য ব্যবহার করা হয় এই ক্ষেত্ৰত আমি কি কৰিব লাগিব সেন্টেন্সৰ এই ক্ষেত্ৰত দুটা অংশ থাকে আমাৰ ইফ ক্লজ থকা বাক্য বা when থকা বাক্যত কন্ডিশন থকা বাক্যত দুটা অংশ পাম দুটা ক্লজ পাম দুটা পার্ট পাম সেই পার্টত কি কৰিব লাগিব চাবা এটা অংশত প্রেজেন্ট ইনডিফিনিট টেন্স ব্যবহার কৰিব লাগিব আনটো অংশত ফিউচার ইনডিফিনিট টেন্স ব্যবহার কৰিব লাগিব তো এক্সাম্পল লৈ যাও আমি উদাহরণ দিলে সহজে বুজিব পাৰিম হা চাবা ইফ ইট ৰেইনস ইয়াত কি আছে ইফ আছে বাক্যৰ হয়নে ইফ ইট ৰেইনস নিয়মে কৈছে ইফ থকা বাক্যত যদি এটা অংশত প্রেজেন্ট ইনডিফিনিট টেন্স ব্যবহার করা হয় বা ব্যবহার করা থাকে তেনে ক্ষেত্ৰত আমি কি কৰিব লাগিব আই নট গো আউট এইটো কি কৰিব লাগিব ফিউচার ইনডিফিনিট এই ক্লজটো এই খণ্ডটো আমি কি কৰিব লাগিব ফিউচার ইনডিফিনিট টেন্সত লিখিব লাগিব আমাক নিয়মটোৱে কৈ দিলে শিকাই দিলে সেই নিয়ম মতে আমি কৰিম চাবা এইটো আগৰ অংশটোখিনি চাম ইফ থকা বাক্য যেহেতু আগৰ অংশটোত কি আছে ইনডিফিনিট আছে কেনেকৈ ইনডিফিনিট থকা কি ইনডিফিনিট প্রেজেন্ট ইনডিফিনিট কাৰণ এইটো সোৱা থাৰ্ড পারসন সিঙ্গুলার নাম্বার আছিল ভার্বৰ লগত এস যোগ হৈছে এস বা ইএস যোগ হলে এইটো আমি কি বুজি পাব লাগিব প্রেজেন্ট ইনডিফিনিট অলৰেডি মই প্রেজেন্ট ইনডিফিনিট টেন্স সম্পৰ্কে তোমালোকৰ সৈতে আলোচনা কৰিছিলো যিসকলে হেইটো ভালকৈ অৰ্থাৎ প্রেজেন্ট ইনডিফিনিট টেন্স ভালদৰে বুজি পোৱা নাছিলা বা ভিডিওটো চোৱা নাছিলা তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু সাবস্ক্ৰাইব কৰাৰ লগে লগে তুমি আগৰ ভিডিওবিলাকো চাবলৈ সক্ষম হ'বা আৰু বুজি নাপালে তোমালোকে কমেন্ট কৰিবা প্ৰয়োজন সাপেক্ষে মই নতুনকৈ ভিডিও বনাই হলো তোমালোকৰ সৈতে এইখিনি বস্তু শেয়াৰ কৰিম তো এতিয়া চাবা আই শ্যাল এটো সাবজেক্ট ফিউচাৰত ফিউচাৰ ইনডিফিনিটত পৰিব বুলি আমি ধৰিব পাৰিলো হয়নে চিনি পালো যে ফিউচাৰ ইনডিফিনিট হ'বই হ'ব কাৰণ ইয়াত ইফ ক্লজ আছে এটা অংশত প্রেজেন্ট ইনডিফিনিট টেন্স আছে নেক্সট অংশত কি কৰিব লাগিব ফিউচার ইনডিফিনিটত লিখিব লাগিব ফিউচার ইনডিফিনিটৰ নিয়ম কি আছিল সাবজেক্ট সাবজেক্টৰ পিছত কি আহে শ্যাল বা উইল ইয়াত আই আছে আই থাকিলে কি দিম কোৱা শ্যাল দিব লাগিব হয়নে শ্যাল দিছো আই শ্যাল এই নট নামি আহিছে এই গো টু ব্ৰেকেট উঠি গৈছে মানে ফিউচাৰৰ ক্ষেত্ৰত কোনো টেনশন নাই কেৱল ব্ৰেকেটটো তুলি দিবা আৰু হেতু তলত লিখি দিবা আৰু বাকিখিনি যি আছে হে হবহু লিখি দিবা এনেকুৱাকৈ আমি ফিউচাৰ ইনডিফিনিট টেন্সৰ বাক্য সহজেই কাৰেকশ্যন কৰিব পাৰো শুদ্ধ কৰিব পাৰো তো হৈ গল নেক্সট আৰু এটা एग्जांपल দিছো মই আই গো ইফ ইউ কাম কি কৈছে আই গো ইফ ইউ কাম ইয়াত ইফ আছে ইয়াত সোয়া এটো ভার্বটো কি v1 অর্থাৎ প্রেজেন্ট টেন্সৰ ভার্ব কেতিয়া ব্যৱহাৰ কৰা হয় প্রেজেন্ট ইনডিফিনিট টেন্সত প্রেজেন্ট ইনডিফিনিট টেন্স যেহেতু আছে ইফ ক্লোজ আছে হয়নে এটা অংশত প্রেজেন্ট ইনডিফিনিট টেন্স আছে এইটো এটা অংশ আনটো অংশত আমি কি কৰিব লাগিব ফিউচার ইনডিফিনিট টেন্সত ব্যবহার কৰিব লাগিব তো ফিউচার ইনডিফিনিট টেন্সত যেতে আমি ধৰিব পাৰিলো বুজি পালো যে এইটো ফিউচার ইনডিফিনিট টেন্সত হ'ব লগে লগে মই সেই সূত্র অর্থাৎ যি গঠন আছিল প্ৰথম যেটো দিয়া থাকে এইটো ভাৰ্বৰ আগত সাবজেক্টটো নমাই আনিছো সাবজেক্টৰ পিছত কি লাগে সাবজেক্ট অনুহাৰে ইয়াত আই থাকিলে শ্যাল হয়নে আই আছে কাৰণে শ্যালৰ সহায় লৈছো আমি আইৰ পিছত শ্যাল সূত্র শ্যাল আমাৰ যেটো ফৰ্মুলাত আছিল যেটো গঠনত আছিল সেই শ্যালটো আমি ইয়াত লিখিছো লিখাৰ পিছত তাৰ পিছত কি এইটো ভাৰ্বটো তললৈ নুমাই আনিছো ব্ৰেকেটটো তুলি দিছো অৰ্থাৎ ব্ৰেকেটত আমাৰ কি মই ইতিমধ্যে আলোচনা কৰিছো যে তোমালোকৰ ব্ৰেকেটত থকা ভাৰ্বটো সদায় পৰীক্ষাত দিয়া থাকিব প্ৰেজেন্ট টেন্সৰ ভাৰ্ব গতিকে ফিউচাৰতে যেহেতু প্ৰেজেন্ট টেন্সৰ ভাৰ্ব ব্যৱহাৰ কৰা হয় হেইটো লগে লগে আমি নমাই দিম ব্ৰেকেটটো উঠাই দিম হেইমতে লিখিলো হয়নে বাকিখিনি হুবহু তললৈ লিখি দিয়া তলত লিখি দিয়া তো আমাৰ কারেকশন হৈ গল টেন্স কারেকশন হৈ গল বুজি পালা এইটোৰ কারেকশন এইটো আই শ্যাল গো ইফ ইউ কাম I shall go if you come হয়নে তো হৈ গল নেক্সট 3 নম্বৰ নিয়ম চাবা যদি বাক্যত till until
আনটিল টিল হয়নে টিল টিল আনটিল আনলেস আর এটা লৈ গৈছে এনেকুৱা যদি থাকে আমাৰ কি কৰিব লাগে এটা অংশত প্ৰেজেন্ট ইনডিফিনিট সেম নিয়ম আনটো অংশত ফিউচাৰ ইনডিফিনিট যেনেকুৱা ইফ থকা বাক্য বা when থকা বাক্যটো যেটো নিয়ম আছিল টিল আনটিল আনলেস থকা বাক্যটো আমি কি কৰিব লাগিব সেম নিয়মে ব্যৱহাৰ কৰিব লাগিব অৰ্থাৎ এটা অংশত যদি প্ৰেজেন্ট ইনডিফিনিট টেন্স দিয়া থাকে আনটো অংশত ফিউচাৰ ইনডিফিনিট টেন্সত লিখিব লাগিব আৰু এটা অংশত যদি ফিউচাৰ ইনডিফিনিট টেন্স দিয়া থাকে আনটো অংশত প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিব লাগিব এইটো নিয়ম আমি এটা মুদ্ৰা ৰিপিটিৰ দৰে আমি বুজি পাব লাগিব টেন্স কাৰেকচন কোড কৰিব দিয়ে হেইটো তোমালোকে কোৱেশ্চনটো চাই বুজি পাব লাগিব চাবা এক্সাম্পল দিছো উদাহৰণ কি দিছো চাবা হা এইসো হি স্টে ব্ৰেকেটত কি আছে স্টে আছে হয়নে হি স্টে হিয়াৰ আনটিল ইউ ৰিটাৰ্ন তুমি এইসো আনটিল আছে মই নিয়মত আনটিল থকা বাক্য দুটা ক্লোজ থাকিব বুলি কৈছো হয়নে এই দুটা ক্লোজ আছে ইয়াত ৰিটাৰ্ন পাস্ট প্ৰেজেন্ট টেন্সৰ ভাব গতিকে এটো কি প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্য হয় আৰু এটো কি আছে ইপিনে যদি প্ৰেজেন্ট ইনডিফিনিট টেন্স হৈছে আনটিল থকা বাক্যত ইপিনে কি হ'ব ফিউচাৰ ইনডিফিনিট টেন্স হ'ব যেতিয়া ধৰিব পাৰিছো যে ফিউচাৰ ইনডিফিনিট টেন্স হ'ব লগে লগে আমি কি কৰিব লাগিব ইয়াত সাবজেক্টটো লিখিম সাবজেক্ট হি আছে গতিকে আই আৰু উই তো নাই সেই দুটাৰ বাহিৰে বাকি যে নাথাকে আমি কিহৰ সহায় লম উইলৰ সহায় লম উইল লিখিলো হয়নে সূত্ৰত আছিল যে তোমালোকে সূত্ৰটো মুখস্থ কৰিব লাগিব মেমৰাইজ কৰিব লাগিব মনত ৰাখিব লাগিব হয়নে উইল লিখিলো বাকি এইটো সোৱা এইটো ভাৰ্ব নমাই আনিছো ব্ৰেকেটটো তুলি দিছো হয়নে তাৰ পিছত এই হিয়াৰ নমাই আনিছো বাকি হবহু এইটো লাইন তলত লিখি দিছো তো আমাৰ কাৰেকচনটো কোড ফিউচাৰ ইনডিফিনিটত কাৰেকচন কৰোতে একেবাৰে সহজ মাজত খালি শেল বা উইল শেল হ'ব নে উইল হ'ব এই বস্তুটো খালি ধৰিব পাৰিলেই হল ধৰিব পাৰিলে লিখিব পাৰিলেই আমাৰ শুদ্ধমতে লিখিব পাৰিলে টেন্স কাৰেকচন হৈ গল সেন্টেন্স কাৰেক্ট হৈ গল হয়নে তো সবা নেক্সট এটা এক্সাম্পল দিছো উই ওয়েট ব্ৰেকেটত ওয়েট আছে হয়নে উই ওয়েট হিয়াৰ আনটিল হি কামস বেক সো এটা সাবজেক্টটো থাৰ্ড পারসন সিঙ্গুলার নাম্বার আছিল প্রেজেন্ট টেন্সৰ ক্ষেত্ৰত মই বুজাই দিছিলো প্ৰেজেন্ট ইনডিফিনিট টেন্সত এই নিয়মটো আছিল যে সাবজেক্টটো থাৰ্ড পারসন সিঙ্গুলার নাম্বার থাকিলে আমি কি কৰিম ভাৰ্বৰ লগত এস বা ইএস যোগ দিব লাগিব তো ইয়াত হি আছে ভাৰ্বৰ লগত এস আছে গতিকে নিশ্চয়টো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্য হ'বই হ'ব যেহেতু এটো বুজি পালো ধৰিব পাৰিলো যে এটো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্য হয় লগে লগে আমি কি কৰিব লাগিব এইটো ফিউচাৰ ইনডিফিনিট টেন্সত লিখিব লাগিব আমি কারেকশন কৰিব লাগিব কারেকশন কৰো আহা চাবা উই লিখিছো ইয়াত কি উইৰ লগত কি শেল হয়নে আই আৰু উইৰ লগত শেল মই বাৰে বাৰে কৈ আছো শেল লিখিম এই শেলৰ পিছত আমি কি কৰিব লাগিব এইটো ব্ৰেকেট তুলি দিম আৰু তলত লৈ আহিম শেলৰ পিছত লিখিলো ফিউচাৰ টেন্স হৈ গল ফিউচাৰ ইনডিফিনিট টেন্স হৈ গল বাকি যি আছে সেই তলত লিখি দিয়া বাক্যৰ আমাৰ কি টেন্স কারেকশন হৈ গল শুদ্ধ এনেকুৱা কৈ আমি কি কৰিব পাৰো প্ৰথমতে ধৰিব লাগিব কোনটো টেন্সত আছে সেই টেন্সৰ গঠন অনুসৰি সেই টেন্সৰ সূত্ৰ মতে সেই টেন্সৰ ফৰমেশন মতে আমি কি কৰিব লাগিব সেন্টেন্সটো লিখি দিব লাগিব ভাৰ্বটো সেই মতে লিখিব লাগিব লিখিলে আমাৰ কি টেন্স কারেকশন সহজেই 100% শুদ্ধ হ'ব এখিনি হল আমাৰ ফিউচাৰ টেন্স সম্পৰ্কে ক'বলগীয়া নিয়ম বা মনত ৰাখিবলগীয়া কথা তোমালোকৰ সুবিধাৰ কাৰণে যেহেতু মই বিভিন্ন টেন্সত বিভিন্ন কথা কৈ আছো তোমালোকে যাতে অসুবিধাত নপৰা তোমালোকৰ যাতে পাজলত নপৰা সেই কথাটো সহজেই বুজি পোৱাৰ কাৰণে মনত ৰখাৰ নিমিত্তে মই কি কৰিছো তাৰ টেকনিক শিকাই দিছো চাবা past tense আৰু past tense অৰ্থাৎ past tense এটা বাক্যত দুটা যদি ক্লোজ থাকে সেই ক্লোজত দুয়োটাই past tenseৰ বাক্য ব্যৱহাৰ হ'ব পাৰে past tense plus past tense মানে yes possible present tense plus present tense yes হ'ব পাৰে এটা বাক্যত দুয়োটাই present tenseৰ বাক্য লিখিব পৰা যায় present tense plus future tense yes লিখিব পৰা যায় এই মাত্ৰ যে মই আলোচনা কৰিলো প্ৰেজেন্ট টেন্স আৰু ফিউচাৰ টেন্স হয়নে লিখিব পৰা যায়
তো আমি এই কথাবিলাক মনত ৰাখিব লাগিব যে past tense possible সম্ভৱ yes present tense yes present tense future tense yes কিন্তু কিছু ক্ষেত্ৰত আমি লিখিব নোৱাৰিম কোনবিলাক তলত দিছো চোৱা past tense present tense no লিখিব নোৱাৰি past tense future tense no লিখিব নোৱাৰি future tense no লিখিব নোৱাৰি এইবিলাক কথা আমি মনত ৰাখিব লাগিব কোনো দীঘলীয়া বাক্যত দুটা ক্লজ থকা বাক্যত হয়নে এটাতকৈ বেছি ক্লজ থকা বাক্যত আমি কি এইবিলাক নিয়ম ফলো কৰিলেহে তুমি শুদ্ধভাৱে টেন্স কাৰেকচন কৰিব পাৰিবা বা সেন্টেন্সটো শুদ্ধকৈ লিখিব পাৰিবা এই কথাটো তুমি মনত ৰাখিবা ভেৰি ভেৰি ইম্পৰ্টেন্ট কথা হয়নে মই ইম্পৰ্টেন্ট নোট বুলি লিখি দিছো মই তোমালোকৰ হয়তো যিখিনি কথা আলোচনা কৰিলো বুজি নাপালে কমেন্ট কৰিবা ফোন কৰিবা মই ফোন নাম্বাৰ হোৱাটসঅ্যাপ নাম্বাৰ দি দিম আৰু এটা কথা মই ইউটিউবৰ উপৰিও জুম এপৰ জৰিয়তে অনলাইন ক্লাছ ট্ৰানজেকচন কৰি আছো গ্ৰামাৰ সেকশনখিনি তোমালোকে ইচ্ছা কৰিলে সেই ক্লাছতো অংশগ্ৰহণ কৰিব পাৰিবা এতিয়া কথাটো হল যিখিনি মই শিকালো সেইখিনিৰ ওপৰত মই কিছু হোমৱৰ্ক নিদিলে তোমালোকে বুজি পালানে নাই সেইখিনি হয়তো মই ধৰিব নোৱাৰিম কিমান জনে বুজি পালা ভিডিওটো চাই হেতু টেস্ট কৰাৰ নিমিত্তে তোমালোক কিছুমান মই হোমৱৰ্ক দিছো এটো প্ৰথমটো হোমৱৰ্ক if have time I shall visit the exhibition হয়নে তাৰপিছত if next to সোৱা if it rain to bracket আছে I shall not go out next bracket সোৱা it is if it rains we not play next বাক্য I don't know when he come bracket আছে এনেকুৱা কৈ তুমি বাকি বিলাকক পঢ়ি লবা এবিলাক আছে সোৱা এটো আছে আকো আছে এটো আছে এনেকৈ সাতটা মই সেন্টেন্স দিছো হা এই সাতটা সেন্টেন্স মই টেন্স কাৰেকচন কৰিবলৈ দিছো তোমালোকক হোমৱৰ্ক দিলো গৃহকৰ্ম দিলো তোমালোকে কৰি মোৰ হোৱাটসঅ্যাপ নম্বৰত শেয়াৰ কৰিবা মোৰ হোৱাটসঅ্যাপ নম্বৰ হল 8822039885 এটো হল মোৰ হোৱাটসঅ্যাপ নম্বৰ তোমালোকে হোৱাটসঅ্যাপ নম্বৰত শেয়াৰ কৰিলে মই হৈছে নে নাই এইটো চেক কৰি বা চাই দিব পাৰিম হয়নে তো ধন্যবাদ আজিলৈ এৰিছো